আজি কবিতাৰ শিৰোনাম কলংকিনী। মই এগৰাকী কলংকিনী পেছা। মোৰ মুখ দেখা পালেই হেনো এচাম ভদ্ৰ মুখা পিন্ধা লোকৰ দিন হয় অশুভ অমংগল। আৰু ৰাতি আন্ধাৰত ভদ্ৰ মুখা পিন্ধা লোকৰ বাবেই বন্ধ কোঠাৰ ভিতৰত মই হৈ পৰোঁ এগৰাকী বিলাসৰ সামগ্ৰী। সেয়ে নেকি দিনৰ পোহৰত মই হৈ পৰোঁ এগৰাকী বেশ্যা কলংকিনী নাৰী। মোৰ নাম অলেখ। যাৰ যি মন যায় সেই নামেৰে মোক নামাকৰণ কৰে। কোনোৱে মোক কয় বজৰুৱা মাইকী বুলি, অসৎ তিৰোতা বুলি। মই অসৎ তিৰোতা, বজাৰৰ সস্তীয়া মাইকী কলংকিনী তিৰোতা। কিন্তু কোনে সজালে মোক এই কলংকিনীৰ ৰূপত? ভাবিবৰ জানো কাৰোবাৰ আজৰি আছে? কাৰণ মই যে এগৰাকী কলংকিনী।